মাই গড, গোটেই ফুলবোৰ থোপাবোৰ একেবাৰে হাউলি মাউলি গ'ল দেহি। ইমান ধুনীয়াকৈ থোপা হৈ ফুলিছিল, কিন্তু হেল্ল' মোৰ প্ৰিয় দৰ্শকসকল, দেখিছেনে? মই ইমানেই আজি খুব ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। মোৰ এইকেইদিন মই ভিডিঅ' দিয়া নাই কেইবাদিনো, বহুত দিনেই হ'ল, প্ৰায় 10-15 দিনমানেই হ'ল। বিহু, আমাৰ অসমীয়াৰ যিটো পৰম্পৰা বিহুৰ লগত মানে জড়িত হৈ আছোঁ, গতিকে মই ভিডিঅ' দিব পৰা নাই। তাৰপিছতে ভাবিলোঁ আজি এটা ভিডিঅ' বনাম, কালি এটা ভিডিঅ' বনামকৈ মোৰ সময় গৈ আছে। গতিকে এতিয়া ৰাতিপুৱাৰ পৰা আজি খুবেই বৰষুণ, কিন্তু বৰষুণৰ মাজতে এই কিনকিনকৈ দিয়ে আছে, মোবাইলত পানীয়ে পৰিছে। কিন্তু তথাপিতো তাৰ মাজতে মই যেনে তেনে মই আপোনালোকক মোৰ এই ফুলখিনি ফুলি বৰষুণত কি অৱস্থা হৈছে দেখুৱাই দিছোঁ। এয়া হৈছে ডালিয়া। এইখিনিতো আগতেই ফুলা মৰহি গ'ল, তাৰপিছত এতিয়া নতুনকৈ ফুলিছে। চাওক, এই থোপা চাওক, এয়া মেলিবলৈ আৰম্ভ কৰিছে। গোটেই এইফালে এইখিনি হাউলি আছে। এই পাহ যদি মৰহি যায়, বৰষুণ পালেতো সোনকালেই মৰহিব, বেয়া লাগিব। সেইবাবে ভাবিছোঁ গোটেইখিনি মৰহি শেষ হৈ যোৱাতকৈ মই আপোনালোকক দেখুৱাই দিয়াটোৱে ভাল হ'ব। এয়া চাওক, তলত হাউলি আছে। এইখিনি ডালিয়া হৈছে, কেইজোপামান লগাই থৈছিলোঁ। তাৰ ওচৰত এয়া তগৰ এইটো পুলি যোৱাবাৰ লগোৱা, এইবাৰ ইয়াত দুপাহে ফুলিছে। কিন্তু আৰু ছাইডত আছে, সেইখিনি কিন্তু সৰুতেই ভালেমানখিনি ফুলিছে। গতিকে আমাৰ অসমীয়াৰ যিটো পৰম্পৰা, বহাগ মাহ, এপ্ৰিল মাহ, এই এপ্ৰিল মাহতে আমাৰ অসমীয়াৰ এই বিহুটো পৰে। গতিকে এই বিহুটোত আমাৰ কি ফুল ফুলে চাওক। এইটো এপ্ৰিল ফুল বুলিয়ে কয় বা লিলি হয়, লিলিয়াম। গতিকে এইটোও মোৰ লাইনকৈ দি দিছোঁ ইয়াত, এয়া লাইনকৈ, এয়া দেখিছেনে, লাইনত দি দিছোঁ। একে ঠাইতে আছিলে গোটেইখিনি বহুতকৈ, কিন্তু মই উঠাই এটা আলু লাইন লগাই দিলোঁ, এয়া ফুলিছে। আমাৰ বহাগ বিহু, অসমীয়াৰ যিটো বহাগ বিহুত এইটো ফুল ফুলে, কপৌ ফুল ফুলে, ডালিয়া, মানে এইখিনি ফুল আমাৰ বিহুটোত থাকি আমাৰ বিহুটোক আৰু শুৱনি কৰি তোলে। এনেইতো অসমীয়া সাজে পাৰে, বিহুৱে ঢোলে ডগৰেটো খুব শুৱনিয়ে, একদম আমাৰ মানে খাচ। কিন্তু এই ফুলখিনিয়েও যে আৰু খাচ কৰি তোলে, খুব সুন্দৰ লাগে, মন পূৰা উৎফুল্লিত হৈ থাকে মানে বিহুত। গতিকে মই ভাবিলোঁ এই বৰষুণতো, এয়া পানী, বৰষুণত এই ফুলপাহ এই হাউলিয়ে আহিছে, দেখিছেনে? লিলিয়াম ইমান সুন্দৰকৈ ফুলিছে, এয়া চাওক। এডালতেই চাৰিপাহ চাৰিওফালে মেলে, খুব সুন্দৰ লাগে। এয়া ফুলিছে। মই ভাবিলোঁ এইখিনি বৰষুণত শেষেই হৈ যাব। বৰষুণ যেতিয়া দিছে, ডাঙৰকৈ দিব, খুব মেঘে গাজিছে। গতিকে বৰষুণে শেষ কৰি পেলোৱাৰ আগত মই আপোনালোকক এয়া দেখুৱাই দিছোঁ। বাকী ওচৰ পাজৰে থকাখিনি, এইখিনি গোটেইখিনি আগতে দেখুৱালোৱেই বাৰু। এইখিনি ইমপ্ৰেশ্যন বটল কাটি লগাই থৈছোঁ, এইখিনিও তেনেদৰে বৰষুণতে বেয়া হৈ গৈছে। সেইবাবে ভাবিলোঁ মই এই মোৰ লিলিয়ামখিনি আপোনালোকক দেখুৱাই দিওঁ। লিলিয়ামৰ যত্ননো কি, বিশেষ একো নাই। মাটিত মই এয়া পলসুৱা মাটি, অলপ বালি মাটি দি পেলানি আলুকেইটা পুতি থৈছিলোঁ। বৰ সুন্দৰকৈ গ্ৰ'থ হৈ এয়া ফুলিলে, দেখিছেনে? আৰু বাকী আছে, এইকেইজোপা ফুলা নাই, আৰু তলত সেয়া পুলি, এইকেইটা পুলি আৰু বাকী আছে বাৰু ফুলিবলৈ। এইখিনি চাগে দেৰিকৈ ফুলিব, কিন্তু এইকেইটা খুব সুন্দৰকৈ ফুলিছে। আৰু এটা কথা, বহাগ মাহত, এই বাৰিষা কালতে, অকল বহাগতে বুলি নহয়, বহাগ মাহত এয়া কচু, খোৱা কচু, এইখিনি কচু ইমান মৰম লাগে, সুন্দৰ লাগে কালাৰ। কচুৰ কেলাডিয়াম, যিখিনি কেলাডিয়াম বুলি কয়, বহুত ধৰণৰ আছে, বহুত ভেৰাইটিজ আছে। এইটো খুব বেছিয়ে আছে মোৰ ঘৰত। এই পুলি বহুতখিনি ওলাইছে, আৰু বাকী আছে এইবোৰ কচু, মানে যেনি তেনি পাত, মানে ইমান সুন্দৰকৈ ইয়াত আছে, সেয়া তেনেকৈ। বৰষুণ দিছে, পানীৰ পৰা ভিডিঅ'টো চাগে, মোবাইলত পানী পৰিছে, ভিডিঅ'টো চাগে বেয়াই লাগিব দেখিবলৈ। তথাপিতো আপোনালোকে জনাব, কমেণ্ট কৰিব। কচু আৰু আছে, মই কচুৰ লৈ বা কেলাডিয়ামৰ লৈ বেলেগকৈ এটা ভিডিঅ' দিম পাছতকৈ। এতিয়া খুব খৰ হৈছে, সেইবাবে বৰষুণ দি আছে, সেইবাবে মই আপোনালোকক মোৰ সেইখিনি ফুল দেখুৱালোঁ। আৰু এইকেইজোপা কচু চাওক, পাত চাওক।
ইমান ডাঙৰ হয় নহয়, মানে ডাঙৰ হ'লে বেছি খুব সুন্দৰ লাগে দেখিবলৈ। চাওক এইখিলা পাত যথেষ্টই ডাঙৰ, ইমান ডাঙৰ ডাঙৰ হৈছে পাতখিনি। একে ঠাইতে এনেকৈ থাকিলে খুব আৰু বেছি ভাল লাগে। এইটো একেবাৰে আলাসতে হোৱা বস্তু। এতিয়া এই বাৰিষা আৰু খুবেই বাঢ়িব, ধুনীয়া লাগিব, আৰু বাকীও আছে তেনেকৈ খুব ভাল লাগিব। গতিকে গোটেই বাৰীখনত মোৰ কচু, এইফালে সেয়া, এইফালে এয়া, এইফালে এয়া, এনেকৈ এৰিয়াটো এয়া আছেই কচু। আৰু এই পুলিটো চাওক, এইটো তগৰ, এইটো ডাল পচাইছিলোঁ। এইটো নলা হয়, এই নলাটোত অলপ সাৰ পলস পৰে বাবে ডালটো গুজি থৈছিলোঁ। ইয়াত পচাই লওঁ, উঠাই দিম, বেলেগত ৰুম বুলি ভাবিছিলোঁ, কিন্তু সাৰ পাই ইয়াতে ডাঙৰ হ'ল। মই আৰু নুঠালোঁ। এতিয়া ফুলি আছে তগৰ ফুল, যিখিনি এই তগৰ ফুল আমাৰ বিহুত নাচনীয়ে খোপাত গুজে। এই তগৰ ফুলো খোপাত গুজে, কপৌ ফুলো খোপাত গুজে। কপৌ ফুলৰ এইবাৰ মই ভিডিঅ' দিব নোৱাৰিলোঁ আপোনালোকক, দিব পাৰোঁ, কিন্তু এতিয়া কপৌ ফুল মোৰ খুব আগতীয়াকৈ ফুলি শেষেই হৈ গ'ল, আৰু দুপাহমানটো নাচনীৰ খোপাত গুজিবলৈ লৈও গ'ল। গতিকে এইটো সৰু পুলি তগৰ, এইটো এনেদৰে গোটেইজোপাই ফুলিলে। এইখিনিত এইটো এটা ডাল পচাইছিলোঁ, ইয়াতো ফুলি আছে। এইটো হ'ল অপৰাজিতা, অপৰাজিতাও মোৰ ফুলিছে। তেনেকৈ মই ভাবিলোঁ আপোনালোকক আজি এইখিনিকে দেখুৱাওঁ বৰষুণৰ বতৰত, নহ'লে পিছত আৰু মই এই লিলিয়ামখিনি দেখুৱাবলৈ নাপাম, সেইবাবে দেখুৱাই দিলোঁ। অপৰাজিতা এইখিনি পুলি দেখিছে, এই 2-3 দিন খুব টান ৰ'দ দিলে, ৰ'দত মানে একদম অপৰাজিতা শুকাই গৈছিলে পাতবিলাক। আজি বৰষুণ পাই আকৌ সতেজ হৈছে। এইটো হোৱাইট কালাৰ অপৰাজিতা, বগা, এয়া ফুলিছে আৰু ফুলিছিলে, কিন্তু সেই ৰ'দত মৰহি গ'ল। এতিয়া বৰষুণ পাই আকৌ সজীৱ হৈছে। তা এইজোপা চাওক, এইজোপা কি নামটো জানো মই নাজানো। এইজোপা এনেকৈ হয়, এইটোৱে এনেকৈ পুলি হ'ব, এনেকৈ লতা হৈ পেলাই পুলি হয়। ইয়াত লাগি গৈ মোক আকৌ তাত লাগি ধৰিলে। গতিকে এইজোপাও ফুলিছে, চাওকচোন, ফুলি এইটো মৰহিলে। এনেকুৱাকৈ ফুলে এইজোপা, মই ভবা নাই বা দেখাও নাই কাহানিও এজোপা ফুলা, কিন্তু এতিয়াহে দেখিছোঁ। এইজোপাও বগা বগা ফুলিছিল, এতিয়া ফুলখিনি মৰহি গ'ল। তথাপিতো ভাল লাগিছে ইয়াৰ এইটো। ডালিয়াখিনিহে মই আপোনালোকক দেখালোঁ। ডালিয়াৰ থোপাটো ইমান সুন্দৰ হৈছিল, কিন্তু বৰষুণত এয়া এনেকৈ ওলমি গৈছে। আৰু কলি আছে ফুলিবলৈ, সেই কলিখিনি বৰষুণ দিয়াৰ পিছত ফুলিলে খুব ভাল লাগিব। গতিকে মই আপোনালোকক এইখিনি দেখুৱালোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আৰু এয়া বগা জবাও ফুলি আছে। বগা জবা কমকৈ ফুলিবলৈ আৰম্ভ কৰিছেহে, ফুলি শেষ হোৱা নাই। আৰু একযোৰা, এইটো বগা অশোক, বগা একযোৰা হয়, বগা বগা ফুলিব, এয়া কলি মেলিছে। তেনেকৈ কিছুমান আছে। আৰু মই আগতে আপোনালোকক কি ভিডিঅ'ত দেখাইছিলোঁ মোৰ চেনেলত চাব আপোনালোকে। মোৰ ড্ৰেগন ফ্ৰুটৰ অৱস্থা এয়া, লগালোঁ থৈ দিছোঁ, একো যতন নাই। কিন্তু কেতিয়া কি হ'ব, কেতিয়া ফল ধৰিব একো নাজানো, মুঠতে আছে। আৰু এইকেইটাতো দেখাইছিলোঁৱে। গতিকে এইজোপা, এইটো কি বুলি কয়, পানী জেতুকা বুলিয়ে কওঁ সাধাৰণতে, ফুলিছে, খুবেই ফুলিছে। লগত চিলভিয়াজোপাও ফুলিছে, আছে, একেই কালাৰ হৈছে, সেইকাৰণে চিলভিয়া আৰু এইটোৱে সুন্দৰ কৰি ৰাখিছে জেগাটো পূৰা। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন, কমেণ্ট কৰিব। খুব খৰকৈ কৰিছোঁ, কাৰণ বৰষুণত তিতি আছোঁ মই, তিতিয়ে ভিডিঅ'টো বনাইছোঁ। উপায় নাই, নহ'লে ফুলখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ হয়, বা আপোনালোকে দেখিবলৈও নাপালে হয় এইখিনি। সেইকাৰণে মই ভিডিঅ'টো বনাই খুব খৰকৈ হ'লেও দেখুৱাই দিছোঁ। প্ৰেক্টিকেলি ভিডিঅ' মই বতৰ ভাল হ'লে বা আমাৰ বিহুটো শেষ হ'লেহে মই দিব পাৰিম, তেতিয়াহে মই দিম। এতিয়া মই জাষ্ট আপোনালোকক ফুলখিনি দেখুৱাই এইখিনিহে কৈছোঁ। আৰু এটা কেলাই দিম, এইটো চাওকচোন, কৈছোঁ ইমান সুন্দৰ লাগিছে, পাতখিলা ইমান মৰম লাগিছে। ইয়াৰ পুলিও মই বনাই থৈছোঁ, মই চেল কৰোঁ। এই পুলিও বনাই থৈছোঁ। এইখিনিতো আছে চিলভিয়া, এইফালেও আছে চিলভিয়া। গতিকে এইখিনিয়ে দেখুৱালোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিব। আৰু প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকন প্ৰেছ কৰি ল'ব, তেতিয়া মোৰ ভিডিঅ' পাই থাকিব সদায়। প্লিজ মই আপোনালোকক অনুৰোধ জনালোঁ, ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ, পুনৰ লগ পাম অহা ভিডিঅ'ত। চ'
চ' ধন্যবাদ।